বাবা কি কৰি আছ তই? কি কৰিছ? ভাইৰেল ভাইৰেল? মানে মই এবাৰ ভাইৰেল হ'বই লাগিব। এই কলাই অহাৰ পৰা মানুহে কেপাইক পাহৰি গৈছে, গতিকে এবাৰ মই ভাইৰেল হোৱাৰ বেলেগৰ পৰাই উলিয়াই লৈছো। বেলেগকৈ ভাইৰেল হৈ মানে ৰচোন তই কি কৰিম বুলি ভাবিছ তই? নাটক নাটক? নাটক লিখিছো। নাটক? তাক আকৌ লিখিছ আকৌ মোবাইলত? মোবাইল ভিডিঅ' কাৰণে লিখিছো যে, সেইকাৰণে মোবাইলত লিখিছো। তই নাটক লিখিবি? নিজৰ নামটোকে নোচোৱাকে লিখিব নোৱাৰ? কি নাটক লিখিবি তই? নাটকো চাই চাই লিখিম, ভাইৰেল হৈ যাম। এতিয়ালৈকে এই দুখন লিখিলোৱেই, এইখন ৩ নম্বৰখন লিখি আছো। হা? কি নাটক লিখিছ তই? চাওঁ নামটো কি? লভিতা। লভিতা? ঐ এইখন আকৌ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাটকহে আছিলে। এতিয়া মই লিখিম। কিন্তু মানুহে প্ৰতিবাদ কৰিব নহয়। প্ৰতিবাদ? বেছিভাগ মানুহে ফেচবুকতে প্ৰতিবাদ কৰিব, লাইক পাব, কমেণ্ট পাব, শ্বেয়াৰ পাব, তাৰপিছত পাহৰি থাকিব। আকৌ সেইখিনি মানুহে আহি আকৌ মোৰ নাটকখন চাব, পুৰা লাইটিং দি দিম, চাকমা দি দিম নাটকত, চাকমা। তথাপি জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ কাহিনীটো আৰে নাটকৰ নাম আৰু কাহিনী জ্যোতিপ্ৰসাদ আগৰৱালা মতেই থাকিব, মাত্ৰ মই নাট্যকাৰ হিচাপে তেওঁ সংলাপৰ আধাৰত মই নিজা সংলাপেৰে নাট্যৰূপ দি দিম। বুজিলি? এইবাৰ মই ভাইৰেল। মই এতিয়াও বুজা নাই অ'। আৰে ৰহ বুজাই দিছো। যেনিবা এখন নাটকত সংলাপ আছে, এই আমটো লওক, সেই সংলাপটোকে মই মোৰ নকলি কলাৰ সহায়ত কলাত্মকভাৱে উপস্থাপন কৰিম, অকমান বেলেগ ধৰণৰ। এই আমটো লওক, এইটোকে কি বেলেগ ধৰণে উপস্থাপন কৰিবি? কৰিবি নহয়, এখন নাটকত কৰিছোৱেই এইটো সংলাপ। কি নাটক? নাটকখনৰ নামটো মই নাটক কৰা ছোৱালীজনীৰ খুৰাকক পুতেক। ৰহ মই 1 মিনিট মই পঢ়ি দিছো শুন। মই নাটক কৰা ছোৱালীজনীৰ খুৰাকক পুতেক। এইটো নাটকখনত আছিলে অৰিজিনেল যে এই আমটো লওক, আৰু মই সেইটো কেনেকে উপস্থাপন কৰিছো শুন। মই মৃত বগীৰামৰ পুত্ৰ ঠগীৰাম, গাঁও নকলপুৰ, ডাক টুপিতিয়া, থানা ঘোষপুৰ, জিলা বলবাৰী। স্বজ্ঞানে সুস্থ শৰীৰে কাৰো হেঁচা বা প্ৰলোভনৰ দ্বাৰা প্ৰভাৱিত নোহোৱাকৈ বা ভয় ভাবুকিৰ সন্মুখীন নোহোৱাকৈ মাৰ ধৰ নোখোৱাকৈ এই ফল, যাৰ নাম আম বুলি পৰিচিত আৰু যাৰ ওপৰত মোৰ সম্পূৰ্ণ অধিকাৰ আছিল আৰু আছে, তাৰ বাকলি, ৰস, সীতা, মজ্জা আৰু বীজৰ সৈতে আপোনাক প্ৰদান কৰিলো। আনকি এই আমৰ বীজৰ পৰা জন্ম হোৱা গছ বা সেই গছডালৰ ডাল, পাত, শিপা, ফল মূলৰ ওপৰত মোৰ কোনো বাৰিচৰ অধিকাৰ নৰজিব। তাৰোপৰি কি হল? মিকি বেমাৰ পালে। গেলা মোজাও নাই ন সোমাই দিবলৈ, আছে সেইটোকে সোমাই হ'ব ভাল পাইছ? কচোন। তহঁতে যে মাটি অকণ বেচিছিলি, তই বাৰু সেই দলিলখন পঢ়িছিলি নি বাৰু? পঢ়িছিলো আকৌ, বুজিলি? মই চব বুজিছো, মই চব বুজিলো। কেপাই বুজিলি? তই বৰ ওপৰ মালো, তই জীৱনত বহুত আগবাঢ়ি গলি অ কেপাই। ঐ তহঁতি মাত্ৰ চাই থাক, এই কলম এই আঙুলি চলিছে যেতিয়া চলিবই আৰু, কদাপি নৰয় থমকি। কেপাই তই মানুহটো যিমান চিধা বুলি ভাবিছিলো তই সিমান চিধা নহয়, কিন্তু এই যে কামটো কৰিলি এইটো বেকাকে কৰি দিলি। আকৌ তই ভাইৰেল হোৱাৰ পিছত কাইলৈ যদি পাব্লিক পিটন খাই মৰিও যাও, তই বেকাকে আমাৰ মাজত তই অমৰ হৈ ৰবি। কেপাই তোৰ জীৱনত মই একো দিব নোৱাৰিলো, কিন্তু তই মৰাৰ পাছত তোৰ সমাধিত প্ৰথম ফুলটো কিন্তু ময়ে দিম। জীয়াই থাকোতে হাত এটা দিব নোৱাৰিলি, মৰাৰ পিছত ফুল নিকিলাম। আচ্ছা
সেইবোৰ বাদ দে মই ভাবিছোঁ মই নাটকবোৰ ছদ্ম নামত লিখোঁ গতিকে তই মৰাৰ পিছত মোক ফুল দিব নালাগে তই জীয়াই থাকোঁতে ভালছে ছদ্ম নাম কাটে ছদ্মনাম তই নাটকবোৰ কপি কৰি মানে নকল কৰিহে লিখিবি ন হয় পাইছোঁ এটা কপিজিত এইটো কমন হৈ যাব তইতো মানুহক ঠগিবিহে ঠগিজি বঢ়িয়া আৰু মই এনেকুৱা ঐতিহাসিক আধুনিক নাটক লিখি সমগ্ৰ অসমীয়া জাতিটোৰ ওপৰততো কিবা কৰিমেই গতিকে মোৰ উপাধিটো কৃপাচাৰ্য কৰি দিলে কেনেকুৱা হয় ঠগিজিত কৃপাচাৰ্য নামটো বেলেগ এটা লেভেলৰ ওজন আহি গৈছো ঐ বল 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 নাম হৈ গ'ল যেতিয়া এতিয়া নাটক কেইখন লিখি ভাইৰেল হওঁগৈ 3খন লিখিছোহে আৰু 17খন লিখিবলৈ আছেই এই বছৰৰ কাৰণে ঐ বল 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 মানে ইয়াতে লিখাব নহয় ভ্ৰাম্যমানৰ কাৰণে লিখিম যে সেইকাৰণে বাকীখিনি ভ্ৰাম্যমানৰ অৱস্থাত লিখিব লাগিব বল 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 আপোনালোক নাযাব আকৌ অতি সোনকালে আহি আছে অপেক্ষা কৰক এইবাৰ অংকীয়া নাট লিখিম জোকেগা নেই সালা What an email!